আমি এতিয়া ট্ৰেভেল কৰি আছো আমি যাবলৈ ওলাইছো মাজুলীলৈ আৰু মাজুলীলৈ যাওঁতে আমি বগীবিল হৈ যাওঁ বুলি ভাবিছো আৰু বগীবিল হৈ গ'লে হাবুং বুলি জেগা এটা আছে এফালে ধেমাজিৰ ফালে শুনিছোহে কোনোদিন যোৱা নাই চাই যাম বুলি ভাবিছো আৰু এফালে থান কেইখনমান আছে এতিয়া কিমান সময়ত পাওঁগে নাজানো একো আইডিয়া নাই কাৰণ আজি প্ৰথমবাৰৰ বাবে আমি মাজুলীলৈ যাম বুলি ভাবিছো গতিকে ৰাস্তাত কি কি দেখো আপোনালোককো দেখাই যাম ৰাস্তাটো ভাল বুলি কৈছে আগতে যোৱা মানুহক সুধিছো বাৰু খালি আমি হাবুং ওলাবগে পাৰো নে নোৱাৰো নাজানো সুকাফাৰ দ্বিতীয় ৰাজধানী বুলি কয় হাবুংখন আহোম ৰজাৰ দিনৰ আগৰ তাতো থান আছে বুলি কৈছে আৰু বাসুদেৱ থান আছে এখন জাগ্ৰত থান য'ত মনোকামনা পূৰ্ণ হয় বুলি কয় বহুত মানুহ যায় বহুত মনোকামনা লৈ আৰু পূৰ্ণ হয় বুলি কয় এখন বহুত জাগ্ৰত থান নাম শুনিছো এতিয়া আমি নাজানো ৰুটবিলাক চিনি নাপাওঁ গতিকে গুগল মেপ চাইছে যাব লাগিব আৰু আপোনালোককো জনাই যাম তেতিয়া নিশ্চয় কোনোবা যদি যোৱা নাই যাব পাৰিব তেনেহ'লে আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছো ৱেলকাম বেক টু মাই চেনেল এটা নতুন দিনলৈ সকলোকে স্বাগতম জনাইছো চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু যদি ভাল পায় লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিসকলে আজি নতুনকৈ মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব তেতিয়া নতুন নতুন কণ্টেণ্টবিলাক দেখি থাকিব তেনেহ'লে বলক আজি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ এইখিনিত অকণমান ৰাস্তাটো বেয়া কিন্তু সেইটো কাৰণে অকণমান ঠেকেচিছে ভিডিঅ'টো কপিব পাৰে বনাই আছে যে 4 লেন এতিয়াও কমপ্লিট হোৱাকৈ নাই তেনেহ'লে বলক আৰু পিছফালে এফালে পিকিজিনী সিহঁতি নোলায় মনে মনে আছে সিহঁতি আমি আছোঁ এতিয়া বগীবিল ব্ৰিজত আমি গৈ দেখাই দিছোঁ দিয়ক এতিয়া বাজিছে 12:45 দুপৰীয়া একেবাৰে দুপৰীয়া ৰ'দটো মূৰৰ ওপৰত আছে আৰু বগীবিল ব্ৰিজখনৰ ভিউটো এইটো চাওক কেনেকুৱা ৰ'দ দিছে চাহ খোৱা যদি খাই লোৱা খাবা নাই চাহ নোখোৱা সেইখন জাহাজ আহি আছে বগীবিলত অলপ সময় ৰৈ আমি আকৌ মাজুলীলৈ যাত্ৰা আৰম্ভ কৰিছোঁ আমি ধেমাজি হৈ সেইফালে যামগৈ তেনেহ'লে বলক আৰু কি কি দেখোঁ ৰাস্তাত আপোনালোকক নিশ্চয় দেখুৱাই যাম ৰাইট টাৰ্ণত পাছিঘাট এইফালে লেফ্টত লখিমপুৰ ঢকুৱাখানা মনত আছে নাই পিকি এইখিনি তোমাৰ মনত থাকিব লাগে আমি যে পাছিঘাট যাওঁতেও মোৰ মনত আছে আমি ইফালে গুচি গৈছিলোঁ এইফালে ধেমাজি ৱেলকাম টু ধেমাজি লিখা আছে আমি পাইছোঁহি মৰিঢল হায়াৰ ছেকেণ্ডেৰী স্কুলখন পাৰ হৈ আহিলোঁ এইখিনি চাগে মৰিঢল টাউনশ্বিপ সৰুকৈ অকণমান তাৰপিছত কি ব্ৰিজখন পাৰ হৈছিলোঁ যিনি নামটো কি আছিলে পানী বিল নে কিবা ন পানী বিল ব্ৰিজ এইখিনি মৰিঢল মজলীয়া বিদ্যালয় পাইছোঁ পানী আহোম গাঁও ন শ্ৰীপানী কিবা উচ্চতৰ মাধ্যমিক বিদ্যালয় দেখিলোঁ এতিয়া ধেমাজি পামগৈ ধেমাজি পোৱাৰ পিছতে আমি হাবুং পাম সি ধেমাজি টাউনশ্বিপ এইখন ধেমাজি টাউন দেখাই দিছোঁ এতিয়া আমি গুগল মেপ চাই চাই লাহেকৈ হাবুং পাইছোঁহি ৰাস্তাটো কিন্তু বহুত বেছি বেয়া আছিলে যিটো সোমাই যোৱা ৰাস্তা আছিলে প্ৰায় 20 কিলোমিটাৰমান সোমাবলগীয়া হয় যথেষ্ট সোমাবলগীয়া হয় আমি যিটো ৰাস্তাৰে আহিলোঁ এয়া তাৰপিছত লেফ্ট টাৰ্ণ লৈ পেলাই আমি অকণমান আগত গ'লে হাবুং পামগৈ
পালোহি চুকাফাৰ দ্বিতীয় ৰাজধানী বুলি কয় এখন কিন্তু আহোঁতে ৰাস্তাটো বহুত বেয়া আপোনালোকে মন কৰিব ৰাস্তাটো সাংঘাতিক বেয়া কিন্তু প্ৰায় মেইন ৰোডৰ পৰা 20 কিলোমিটাৰমান সোমাব লাগে আৰু একেবাৰে সৰু লুংলুঙীয়া টাইপৰ এটা ৰাস্তাটো বেয়া কিন্তু পৰিৱেশটো ইয়াত ভালেই দিয়ক এয়া চাওক ইয়াত মানুহবিলাকে পিকনিক খাবলৈ আহিছে চাৰিওফালৰ পৰিৱেশটো এনেকুৱা ধৰণৰ সকলো পিকনিক খাবলৈ আহিছে মই দেখাই আছোঁ ৰ'ব ভিতৰত চাগে সোমাবলৈ নিদিব হাবুং শব্দৰ অৰ্থ হৈছে এ লেণ্ড ডিপজিটেড বাই ৰিভাৰ হাবুং শব্দটো বড়োকছাৰী শব্দ আচলতে যেতিয়া চৰাইদেউত চুকাফাই ৰাজধানী স্থাপন কৰিছিল তাৰ কেইবছৰমানৰ আগতে অলপ নহয় কেইবছৰমানৰ বাবে হাবুঙত আচলতে আছিল এইটো 1253 খ্ৰীষ্টাব্দৰ কথা হাবুঙৰ উৎপত্তি আচলতে পালা ডাইনেষ্টিৰ সময়ৰে ইয়াত বহুত মানুহ পিকনিক খাবলৈ বৰ্তমান আহিছে চাওঁচোন আহক ইয়াৰ পৰিৱেশটো ভিতৰত যে সেৱা কৰিলোঁ ইয়াতে তেওঁলোকে থানৰ নিচিনাকৈ এটুকুৰা জেগা ধুনীয়াকৈ ৰাখিছে তাত কোনো তেনেকুৱা মূৰ্তি বা ফটো নেদেখিলোঁ কিন্তু ধুনীয়াকৈ চাকি জ্বলাই থোৱা আছে তাতে আমি সেৱা কৰি লাহেকৈ আকৌ বাহিৰলৈ ওলাই আহিছোঁ বাহিৰত চাকি জ্বলোৱা এটা জেগা আছে সৌটো আঁতৰত দেখিছেনে তাতে মানুহে চাকি জ্বলায় আৰু ভিতৰত আহি সেৱা কৰেহি মই আচলতে সেৱা কৰা জেগাটোত ভইচ অভাৰে দিলোঁ কাৰণ ইমান শান্তি এটা পৰিৱেশ হৈ আছিলে তাত মোৰ কথা ক'বলৈ মন নগ'ল আচলতে ভাল লাগিলে কিবা এটা ইউনিক ন শিৱসাগৰ দৌলগীটাৰ লগত অকণ মিল আছে চোৱা আৰু হাবুং চাই আহোম ৰজাৰ ছেকেণ্ড ৰাজধানী চালোঁ দ্বিতীয় ৰাজধানী বুলি কয়
আৰু আহোম ৰজাৰ বস্তুবিলাকত নহয় ড্ৰেগনটো থাকেই শিৱসাগৰ ৰংঘৰটোতো আপোনালোকে নিশ্চয় দেখিছে চাগে ড্ৰেগন আছে ইয়াতো ড্ৰেগন আছে আমি এতিয়া চাহ তাহ খাই লওঁ ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই চাহ তাহ খাই লৈ পেলাই আমি সোনকালে যাওঁ কাৰণ একেবাৰে ভিতৰুৱা গাঁৱৰ ভিতৰততো গতিকে সোনকালে ওলাই যাব লাগিব আমি চাহ খালোঁ ৰুটি লৈ আহিছিলোঁ ৰুটি খালোঁ আৰু ঘৰৰ পৰা এয়া বুট বাদাম আৰু কিচমিচ আদা দি পেলাই লৈ আহিছিলোঁ সেয়াও খালোঁ আৰু একদম বেগত চকলেট এসোপা ভৰি আছে চব এয়া চকলেট আমি ওলাইছোঁ হাবুঙৰ পৰা এটা শ্বৰ্টকাট আছে ঢকুৱাখানালৈ ইয়াৰ পৰা 14 মিনিট দেখাই আছে 7.4 কিলোমিটাৰ নাজানো এতিয়া কি হ'ব ৰাস্তা আহোঁতে কিন্তু ৰাস্তা সাংঘাতিক বেয়া 14 মিনিট 7.4 কিলোমিটাৰ এইখন গগৈ ৰেষ্টুৰেণ্ট ঢকুৱাখানা এতিয়া আমি লেফ্টত যাম ন হাবুং ধেমাজি তিনিআলি বুলি গগৈ ৰেষ্টুৰেণ্ট এতিয়া লেফ্ট টাৰ্ণ মাৰিলোঁ ওলাই টাৰ্ণ ৰাইট এতিয়া ইটা দিয়া ৰাস্তা পাম এইবোৰ চাগে এটা সময়ত একদম জনশূন্য অতব্য অৰণ্য আছিলে যেতিয়া চুকাফা ইয়াত পাতিছিলে ৰাজধানী এতিয়াই এনেকুৱা গতিকে তেতিয়াৰ দিনত কেনেকুৱা হ'ব আমি আহোঁতে যিটো ৰাস্তাৰে আহিলোঁ সেইটো ৰাস্তা ভাল আছিলে আৰু ওচৰ আছিলে প্ৰায় 6 কিলোমিটাৰমান ব্লক দিয়া ধুনীয়া ৰাস্তাৰে আহি আমি ধেমাজিৰ মেইন ৰোডটো পাই গ'লোহি প্ৰথমবাৰ আহোঁতে কিন্তু ঠগ খালোঁ 20 কিলোমিটাৰ বহুত বেয়া ৰাস্তা হাবুঙলৈ এতিয়া চাওকচোন চাৰিওফালে হালধীয়া সৰিয়হৰ খেতি একদম হালধীয়া চাদৰ এখন পাৰি থোৱা নিচিনা লাগিছে আমি ফটো নামাৰি নোৱাৰিলোঁ ইমানেই ভাল লাগিলে নহয় সৰিয়হখিনি দেখি পেলাই তেনেহ'লে ভিডিঅ'টো আজি আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো কণ্টিনিউ হ'ব নেক্সট আপোনালোকক মই মাজুলীৰ সত্ৰ নগৰীলৈ লৈ যাম আৰু সত্ৰকেইখন দৰ্শন কৰাম নিশ্চয় যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই